हेलो एवरीवन आजिर मिनी ब्लॉग मोर रातिर हम आमी आहिसु आमार टाउन धनसिरी घाटत হৈ থকা লক্ষী মেলাত আৰু এই মেলাটো স্টাৰ্ট হৈছিল লক্ষী পূজা দিনাৰ পৰা আৰু এসপ্তাহলৈকে মেলা হৈছে এতিয়া যোৱাকালি মেলা শেষ হ'ল বাৰু আৰু মই ভিডিঅ' আপলোড কৰোতে অলপ লেট হ'ল আৰু মই গৈছিলো থাৰ্ড দিনা আৰু আমাৰ ইয়াতে মেলাত বহুত ডাঙৰ মেলা হয় মিনা বাজাৰো আহিছিল চকৰি এনেকে মানে খেলা বস্তু ঢেৰ আছিল তাৰছত মদ কাকুৱা এনেকে আহিছিল আৰু আমি গৈ পোৱাৰ লগে লগে আমি মিঠা পান খাওঁ এনেকে প্ৰগ্ৰাম বা ঘূৰিলে লগ বন্ধুৰ লগতে খাওঁ আমি মিঠা পান আৰু আইসক্ৰীম খালো আইসক্ৰীম খোৱাৰ পিছত এনেকে চালু যে মদ কাকুৱা বুলি লিখি আছে গাইস এনেকে মদ কাকুৱা বুলি লিখি থাকোতে কোনেনো যাব ভাই চাব কাৰণে সো আমি ভয়তে চকৰিত উঠিলো আৰু মোৰ বেষ্ট ফ্ৰেণ্ডৰ এবাৰ ফাৰ্ষ্ট আছিল তাই উঠিব বিচৰা নাছিল আৰু মই জোৰ জবৰদস্তি তাইক উঠাইছো আমি যাওঁতে 6:30 হৈছিল 6:30 হতে ইমান মানুহ নাছিল আৰু যেতিয়া মানে অলপ ৰাতি হৈ গ'ল তেতিয়া বহুত বেছি ভিৰ হৈ গ'ল মেলাত আৰু জুবিনদাকো এনেকে জুবিনদাৰ ফটোত মালা লগাই পেলাই এনেকে ৰখা হৈছিল আৰু আমি এনেকে ফুল চালো ফুল চোৱাৰ পিছত এনেকে কাপ চালো কাপবিলাক ইমান ধুনীয়া আহিছে আৰু ইয়াৰ প্ৰাইজো ইমান নহয় 100ত 6টা কাপ এনেকে আৰু আমি একো লোৱা নাই আৰু মই ললো ইফালে ফনি আৰু মোক এই ফনি বহুত লাগা হৈ আছিল আৰু মই আৰু মোৰ বেষ্ট ফ্ৰেণ্ড একেলগে দুটা ললো আৰু মই গ্লাছও চাই আছিলো আমি মানে সোৱাত সব বস্তু চাইছো লোৱাত মানে ইমান লোৱা নাই আৰু গ্লাছ চোৱাৰ পিছত আহিছো আমি জিলাপি দোকানত আৰু জিলাপি মই বেয়া পাওঁ সো মোৰ বেষ্ট ফ্ৰেণ্ডে ভাল পায় তাই কৈছে জিলাপি খাই লওঁ তো জিলাপি আমি খাই ললো আৰু দাদাই চাকচোন কেনেকা তেল এনেকে আমি মেলাত বহুত এনজয় কৰিলো অইনবাৰ মই ফ্যামিলিৰ লগত চাওঁ কিন্তু এবাৰ মই বেষ্ট ফ্ৰেণ্ডৰ লগত আহিছো আৰু বহুত বেছি হেপি হৈছো আৰু আমি তাৰ পিছতে ব্ৰেক ডান্সতো উঠিলো আৰু গাইস ব্ৰেক ডান্সতো মোৰ বেষ্ট ফ্ৰেণ্ডৰ ফাৰ্ষ্ট হয় তাই মানে এনেকা কতো উঠা নাছিল সো মই আজি ফাৰ্ষ্ট টাইম তাইক উঠালো তো বহুত এনজয় কৰিলো আৰু তাই আইফোনৰ এটা কভাৰো লৈ ললে আৰু কভাৰো বহুত ধুনীয়া আছিল কিন্তু মোৰ কাৰণে এটাও কভাৰ নাপালো আৰু যাওঁতে আমি ৰাস্তাত মানে তাইৰ বাইদেউৰ লৰাৰ কাৰণে এটা গাড়ী ললো আৰু বহুত এনজয় কৰিলো আজিলৈ আহিছো বাই বাই